দূৰৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে। থেংক ইউ। একো নাই, একো নাই। মই তোমাক ভাল লাগে মৰম চেনেহ বহুত দূৰৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছে। থেংক ইউ। একো নাই, একো নাই। গৈ আছোঁ, কৈছেই যিহেতু আহি আছোঁ বুলি। থেংক ইউ। Congratulations. Camera দেখুন। প্রেস মিট দিয়া জানিছে, প্রেস মিট দিয়া জানিছে। আপনার ক্যামেরা কো? বহুত দূৰৰ পৰা আহিছো আৰু আহিব লাগিব। সি কৈছে নাহিলে কিন্তু একদম বেয়া পাম, বেয়া পাম নহয়, সৰু হয় বেয়া পাম। আহিবই লাগিব। প্ৰথমতে বহুত বহুত শুভেচ্ছা থাকিলে দুয়োগৰাকীলৈকে। ফটো এখন চব ভিডিঅ' চাইছো, মই মাকো দেখাইছো, টিভিত দেখাইছো চব ভিডিঅ'বিলাক, বিয়াৰ আগৰ ভিডিঅ'বিলাক। যিকি নহওক চব বাকী ষ্টৰিবিলাক জানে আপোনালোকে গোটেইখিনি। চব ভাল লাগিছে আৰু বহুতে আমি বহুত ইউটিউবত আহিছে, বিকাশো আহি আছে, আমি গৈছো যাবই। যিকি নহওক চব ইয়াত ধুনীয়াকৈ বহো অলপ। থেংক ইউ।
দেউতা আমাৰ জিন্তু দা দেই জিন্তু দা এইয়া ঋতু এইজন ঋতু এইয়া আহিছে এবাৰ শুনক কথাটো শুনক আমাক যে অসমৰ লগত চিনাকি কৰিছে এইজন মানুহ হ'ব বাৰু একদম মানে উঠাৰ পৰা এই ডাইৰেক্টৰ গোটেইখিনি এই অসমৰ লগত আমাক চিনাকি কৰি এইজন মানুহ নাইকিয়া হৈ যায় এইজনহে মেইন মানুহ দেই আমি নিকৃষ্ট এইজনে মেইন বাপৰে আপোনাৰ পালে তাতকৈ মাজুলীৰ ছোৱালী মাজুলীৰ ছোৱালী এতিয়া আপোনাৰ বোৱাৰী মোৰো আৰু মাজুলীৰে বোৱাৰী মই